Hello everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে অমৰা আৰু মাছৰ এটা নতুন ৰেচিপি লৈ আহিছো। আশা কৰো আপোনালোক সকলোৱে চাই ভাল পাব। আৰু যদি এই ভিডিওটো চাই ভাল পায় তেতিয়াহলে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু কেনেকুৱা হৈছে কমেন্ট কৰি জনাব। আৰু মোৰ এই চেনেলটো আগুৱাই যাবৰ বাবে আপোনালোকৰ সহায়ৰ যথেষ্ট প্ৰয়োজন। গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশনসমূহ সোনকালে পাই যায়। গতিকে এতিয়া পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ আহক। অমৰাৰ সৈতে মাছ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত সোৱাদ হয় আৰু বনাবলৈও একেবাৰে কম ইনগ্ৰেডিয়েন্টছ লাগে। লগতে অমৰাৰ বহুতো ঔষধি গুণ আছে, সেইবাবে ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। গতিকে এই ৰেচিপিটো বনাবলৈ আমাকনো কি লাগে ভিডিওটো আৰম্ভ কৰা হওক। এয়া মই দুটা অমৰা লৈছো। অমৰা দুটা পকা হয় আৰু পকা হলে বেছি ভাল হয়। আৰু এয়া শ'ল মাছ লৈছো। আপোনালোকে নিজৰ পছন্দ অনুসৰি যিকোনো মাছেই ল'ব পাৰে। আৰু ইয়াত এচামুচ পাঁচফোৰণ লৈছো আৰু দুটা শুকান জলকীয়া লৈছো। প্ৰথমতে মই অমৰা দুটা সিজাই ল'ম, সেইবাবে প্ৰেছাৰ কুকাৰত ভৰাই লৈছো। এতিয়া ইয়াত এগিলাচ পানী দিছো। অমৰা দুটা যিহেতু পকা হয় সেইবাবে এটা চিটি মাৰিলে হ'ব। এয়া চাওক অমৰা দুটা ভালদৰে সিজি গৈছে। এতিয়া অমৰাৰ পৰা বাকলি আৰু গুটি অতৰাই ল'ম আৰু ইয়াৰ পৰা ৰসখিনি উলিয়াই ল'ম। এয়া চাওক ৰসখিনি উলিয়াই লৈছো। এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰিব যিহেতু সকলোৱে জানে, সেইবাবে মই দেখুৱাই থকা নাই। এয়া চাওক মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মাছ ফ্ৰাই কৰা তেলতে পাঁচফোৰণ দি পাঁচফোৰণখিনি ভালদৰে ফুটাই লৈছো আৰু এচামুচ হালধি পাউডাৰ দিছো আৰু দুটা শুকান জলকীয়া দি ভালদৰে লৰাই লৈছো। এতিয়া গেছৰ ফ্লেমটো একেবাৰে লো কৰি অমৰাৰ ৰসখিনি দি লৈছো আৰু গেছৰ ফ্লেমটো হাই কৰি ভালদৰে উতলিবলৈ দিছো। ভালদৰে উতলাত ইয়াত এতিয়া ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি লৈছো আৰু সোৱাদ অনুযায়ী নিমখ দি লৈছো আৰু ভালদৰে লৰাই লৈছো। এতিয়া মই এটা বাটিত এচামুচ পিঠাগুড়ি আৰু দুচামুচ পানী দি এনেদৰে ঘোল বনাই লৈছো আৰু মাছৰ জোলত দি লৈছো। এনেদৰে মাছৰ জোলত পিঠাগুড়ি ঘোল দিলে খাবলৈ বহুত ভাল হয়, লগতে মাছৰ জোলখন বহুত ডাঠ হৈ আহে। আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি ঢাকন লগাই ভালদৰে উতলিবলৈ দিছো। এয়া চাওক অমৰাৰ সৈতে মাছৰ টেঙা আঞ্জা তৈয়াৰ হৈ গৈছে। গতিকে এতিয়া গৰম গৰম ভাতৰ সৈতে খাব পৰা হৈ গ'ল।